বাইদেউ খোৱাৰ কাৰণে 2000 এক্সট্ৰাকৈ দিব লাগিব তেওঁ আপুনি সেইটো পইচা তাত দিয়া উপৰিও 2000 মই 2000 টকাকেও তেনেকৈ দিছিলোঁ 10 দিনমানৰ আগত মোলৈ ফোন কৰিছে বাইদেউ ডেভিডৰ গাটো ভাল নাই মেডিকেলত মই কাক দেখাব দিহিঙীয়া ছাৰক দেখাম এনেকৈ বুলি কৈছে ল'ৰাটোক আনিম আৰু মই ভাল ডক্টৰক দেখাম বুলি পেলাই মই কালি কৈছিলোঁ তাৰপিছতে ৰূপম ছাৰক ফোন কৰিছিলোঁ তেখেতৰ কিন্তু চুইচ অফ আছে তেখেতে ফোনটো একচেপ্ট নকৰিলে তাৰপিছত ফোন কৰিলে দুপৰীয়া আপোনালোকৰ ডেভিডৰ গা ভাল নাই মেডিকেল লৈ গৈছোঁ মই ক'লোঁ আপোনালোকে মোক কোৱা নাই তেতিয়া আকৌ কৈছে বোলে আপোনালোকৰ ডেভিড নাইকিয়া হৈ গ'ল এনেকৈ বোলে নিউ লাইফ ফাউণ্ডেশ্যন নামৰ মাৰ্ঘেৰিটাত যি নিচামুক্ত কেন্দ্ৰ আছিলে তাতে মোৰ সতীৰ্থ বন্ধু ডেভিড ফুকন কালি তেখেতলোকে প্ৰায় ৰাতি 9:30 বজাত তেখেতলোকে ফোন কৰিলে তাৰ পৰা মাতৃলৈ ফোন কৰাৰ পিছত তেখেতলোকে ক'লে যে অসুস্থতা হৈ আছে বুলি অসুস্থতা হৈ থকা হোৱাৰ পিছত 5 মিনিটৰ পিছত তেখেতলোকে ক'লে যে তেখেত মৃত বুলি ঘোষণা কৰিলে আৰু এইটো এটা ডাঙৰ বিষয় যে মৃত বুলি কোৱাৰ লগে লগে তেখেতলোকে এম্বুলেঞ্চ এখনত ডিব্ৰুগড়লৈ লৈ অনাৰ ব্যৱস্থা কৰিলে তেখেত যদি ৰোগী হৈ আছিলে তেখেতলোকে এই নিচামুক্ত কেন্দ্ৰটোৱে পইচা বিচাৰি এটা পৰিয়ালক ইমান হাৰাশাস্তি কৰে তেন্তে তেখেতলোকে যদি তেখেত ইমান আৰোগ্য হৈ আছিলে তেখেতলোকে কিয় তেখেতলোকৰ পৰিয়ালক এই কথাখন নজনালে